আজি এই সভাত চিফ গেষ্ট আমাৰ বিপিএফ দলৰে সভাপতি বিটিসি নিৰ্মাতা সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰ, ইয়াতে উপস্থিত আমাৰ বিপিএফ দলৰ সাধাৰণ সম্পাদক সন্মানীয় মনীশ্বৰ ব্ৰহ্ম ছাৰ, ইয়াতে উপস্থিত আমাৰ বিপিএফ দলৰ সকলো উচ্চ পদত আমাৰ নেতা আৰু ইয়াতে উপস্থিত চালবাৰী প্ৰাৰ্থনা কৰি দিয়ক। তো মই নিখিল বড়ো ছাত্ৰ সন্থাত আছিলোঁ, আমি বিপিএফ দলত যোগদান কৰিছোঁ কাৰণ আমাক হাগ্ৰামা মহিলাৰী দেৱক লাগে। কাৰণ এতিয়া বিটিআৰ চৰকাৰটো হ'ল জনগণৰ বিৰোধী চৰকাৰ। এই বিটিআৰ UPPL চৰকাৰ হ'ল ছাত্ৰ ছাত্ৰীৰ বিৰোধী চৰকাৰ। এই চৰকাৰটো হ'ল আমাৰ BTCৰ খেতিয়কসকলৰ বিৰোধী চৰকাৰ। এই চৰকাৰটো হ'ল BTCৰ কণ্ট্ৰেক্টাৰসকলৰ বিৰোধী চৰকাৰ। এই চৰকাৰটো হ'ল আমাৰ বিৰোধী চৰকাৰ, BTC বাকীৰ বিৰোধী চৰকাৰ। ইয়াৰ কাৰণে আমাৰ চৰকাৰ আমি আনিব লাগিব। আৰু যি দিনৰ পৰা আমাৰ হাগ্ৰামা মহিলাৰী ছাৰ শাসন কৰা নাই, প্ৰমোদ বড়োৱে শাসন কৰিছে, তাৰ পৰা ছাত্ৰ ছাত্ৰীয়ে বহুত দূৰত তেওঁলোকে ডিপ্ৰাইভ হৈ আছে। আপোনালোকে জানে সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰৰ যি সময়ত শাসন চলি আছিলে, যিসকলে BTC বাকী PhD এডমিশ্যন পালে ছাৰে স্কলাৰশ্বিপ দিছিলে। প্ৰমোদ বড়োৰ চিফ হোৱাৰ পাছত BTC অঞ্চলত যিমান PhD MPhil পাইছে তেওঁলোকে ডিপ্ৰাইভ, ওৱান টাইম স্কলাৰশ্বিপ পোৱা নাই। আপোনালোকে ভাবিব পাৰে ছ'চিয়েল মিডিয়াত যে UPPL বিৰাট ছাত্ৰ ছাত্ৰীৰ কাৰণে কাম কৰিছে, কিন্তু আজি BTC অঞ্চলত ছাত্ৰ ছাত্ৰীয়ে BPF দলত যোগদান কৰি আছে। সেই পাৰৰ পৰা এই পাৰ ছাত্ৰ ছাত্ৰী ইউথসকলে BPF দলত যোগদান কৰিবলৈ তেওঁলোকে আলোচনা কৰি আছে। কাৰণ কি, এই চৰকাৰটো ছাত্ৰ ছাত্ৰীৰ বিৰোধী চৰকাৰ। সন্মানীয় হাগ্ৰামা ছাৰে শাসন কৰাৰ টাইমত তেওঁলোকে যিসকলে UPSC পাছ হয় ওৱান টাইমৰ কাৰণে তেওঁলোকক 3 লাখ স্কলাৰশ্বিপ দিয়ে। এই বছৰ যিসকলে UPSC পাছ হৈছে বা আসাম পাব্লিক সাৰ্ভিস কমিশন পাছ হৈছে তেওঁলোকে ইয়াৰ পৰা ওৱান টাইম স্কলাৰশ্বিপ পোৱা নাই। ছাৰে যেতিয়া শাসন কৰিছিলে BTC অঞ্চলত যিসকলে ষ্টেণ্ড কৰে মেট্ৰিকৰ হায়াৰ ছেকেণ্ডেৰী, ছাৰে 2 লাখকে ওৱান টাইম স্কলাৰশ্বিপ দিছিলে। কপাল বেয়া, BTC অঞ্চলত ছাত্ৰ ছাত্ৰীয়ে যিসকলে এই প্ৰমোদ বড়ো শাসনত ষ্টেণ্ড কৰিছে এই ছাত্ৰ ছাত্ৰীয়ে 2 লাখ টকা পইচা পোৱা নাই। ছাৰৰ সময়ত BPF যেতিয়া চৰকাৰ আছিল, যি ছাত্ৰ ছাত্ৰীয়ে MBBSৰ কাৰণে মেডিকেলৰ কাৰণে চিট পায়, IIT NIT চিট পায়, ছাৰে স্কলাৰশ্বিপ দিছিলে। এই কপাল বিয়া BTC অঞ্চলত UPPL শাসন কৰাৰ পাছত BTC অঞ্চলৰ পৰা কোনোবা যদি মেডিকেলত এডমিশ্যন পাইছে, NIT বা IIT এডমিশ্যন পাইছে, তেওঁলোকে এই 3 লাখ পইচাৰ পৰা তেওঁলোকে দূৰত থাকিলে। কপাল বিয়া। সেইকাৰণে ছাত্ৰ ছাত্ৰীয়ে কৈছে যে আমাৰ ভৱিষ্যত চিন্তা কৰা BPF দলে আৰু পুনৰ আহিব লাগে বুলি বিভিন্ন শিক্ষিত ছাত্ৰ ছাত্ৰীয়ে BPF দলত যোগদান কৰিছে। ছাৰৰ আগত দিল্লীত UPSCৰ কাৰণে খাম্ফা বৰগেৰী ছাৰে পঠাই দিছিলে, কিন্তু এডভাৰটাইজ কৰা নাই। এই UPPL চৰকাৰ হ'ল এডভাৰটাইজ চৰকাৰ। তেওঁলোকে কামটো কম কৰে, বিৰাট দেখায়। সেইকাৰণে এই এডভাৰটাইজ চৰকাৰ আমাক নালাগে। আমাক ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত চিন্তা কৰা আমাক BPF চৰকাৰ লাগে। সেইকাৰণে আমিও এচুত থাকি কিনে প্ৰমোদ বড়োৰ ওচৰত যোৱা নাই। কাৰণ আমি জানো প্ৰমোদ বড়োই হিংসাৰ ৰাজনীতি কৰি আছে। প্ৰমোদ বড়োই হিংসাৰ ৰাজনীতি কৰি আছে আৰু হীৰা চৰণীয়া তেওঁ হিংসাৰ ৰাজনীতি কৰি আছে। হীৰা চৰণীয়াই বড়ো জনগোষ্ঠীক বেয়া পায়, বড়ো জনগোষ্ঠীৰ ভাল হোৱাটো হীৰা চৰণীয়াই বেয়া পায়। হীৰা চৰণীয়াই সদায় হিংসা আৰু গিৰহুণা ৰাজনীতি কৰে। সেম প্ৰমোদ বড়ো বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নতি হোৱাটো নিবিচাৰে। প্ৰমোদ বড়ো বিভিন্ন জাতি জনগোষ্ঠীৰ হিংসা কৰে। সেইকাৰণে এই বড়োলেণ্ড ভূমিটো উপেন্দ্ৰনাথ ব্ৰহ্মৰ ভূমি, এই ভূমিটো মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ ভূমি। ইয়াত কেতিয়াও হিংসা আৰু গৃহণা ৰাজনীতিক নচলিব। ইয়াত সদায় মৰম দাদা ভাই স্নেহ ৰাজনীতিক চলিব। সেইকাৰণে আমি দাদা ভাই হিচাপে BTC বাকী হাগ্ৰামা মহিলাৰী ছাৰক লাগে, BPFক লাগে। কাৰণ যি চৰকাৰে খেতিয়কসকলক চিন্তা কৰে এই চৰকাৰে আমাক লাগে। যিসকলে BTC অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ কথাটো চিন্তা কৰে। যে ব্যক্তিয়ে BTC অঞ্চলত ভোট দিলে, সন্মানীয় হাগ্ৰামা ছাৰে ভোট দিলে, BTC অঞ্চলত 10টা সাব ডিভিশন দিছে, বিভিন্ন অফিস দিছে,
বেলেগ বেলেগ ভাৰণৰ ঠাইত বদলেন গেষ্ট হাউচ দিছে, ইউপি বেলেগে দিছে। প্ৰমোদ বৰাই কি দিছে? প্ৰমোদ বৰাই অকল লুটিব আহিছে, তেখেতে লুটিব আহিছে, লুটিলে তেখেতে। সেইকাৰণে লুটা মানুহ আমাক নালাগে, দিয়া মানুহ আমাক লাগে। সেইকাৰণে আমিও নতুন প্ৰজন্ম এপছো কৰিছিলোঁ, প্ৰমোদ বৰাৰ লগত একেলগে কৰিছিলোঁ, কিন্তু তেওঁ ব্যক্তিৰ দ্বাৰা এই অঞ্চলটো ডেভেলপ নহয়। এই প্ৰমোদ বৰাৰ দ্বাৰা ইয়াত কেতিয়াও শান্তি প্ৰতিষ্ঠা নহয়, প্ৰমোদ বৰাৰ দ্বাৰা ইয়াত কেতিয়াও উন্নতি নহয়। সেইকাৰণে আমিও সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰৰ ওচৰত আহিছে আৰু সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰৰ চিন্তাধাৰাৰে BTC উন্নতি হৈছে আৰু হ'ব। সেইকাৰণে আগন্তুক ইলেকশ্যনত আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ কথাটো চিন্তা কৰি অঞ্চলত যাতে দায়িত্ব লয় আৰু উন্নতি হ'ব লাগে, শান্তি প্ৰতিষ্ঠা হ'ব লাগে আৰু সকলো জাতি জনগোষ্ঠীয়ে সমান মৰ্যাদা পাব লাগে। আমি গৌৰৱ কৰিব পাৰোঁ যে আমাৰ চৰকাৰ বুলি। সেইকাৰণে আমি আহিছোঁ, আমাৰ ভৱিষ্যতটো নিজৰ নিজৰ হাতত মানে নিজৰ নিজৰ আঙুলিত নিৰ্ভৰ হ'ব। সেইকাৰণে যেতিয়া সময় আহে চিন্তাধাৰা কৰি কিনি ভাল বিৰাট সন্মান দিছে, কাম কৰিবলৈ সুবিধা দিছে। ইউপি ফেলত এনেকুৱা নাপাব, বেলেগ দলত এনেকুৱা নাপাব। সেইকাৰণে যিসকলে ব্যক্তিয়ে মান্যগণ্য ব্যক্তি আজি যোগদান হ'ব, আপোনালোকে সমান মৰ্যাদা পাব। ইয়াত নতুন পুৰণা একো বুলি নাই। এই BPF দলটো হাগ্ৰামা মহিলাৰ ছাৰৰ ঘৰৰ পৰিয়াল নিচিনা। সেইকাৰণে আমি সমান মৰ্যাদা, সমান সন্মান। BPF দলত নতুন পুৰণা নাই, বেলেগ দলত নতুন পুৰণা থাকিব। যিসকলে আজি যোগদান হ'ব, আপোনালোকে মনৰ অশান্তিৰ কাৰণে কাম কৰিম, হাজাৰ হাজাৰ বছৰ ইয়াত ভালকে জীয়াই থাকিম, দাদা ভাই হিচাপে কাম কৰিম। এই হিংসা আৰু গৃহণা কৰা ৰাজনীতিক প্ৰমোদ বৰা আৰু হীৰা চৰণীয়াক আমি BTCৰ পৰা উখালি পেলাব লাগিব। তেনেহ'লে ইয়াত BTCত শান্তি প্ৰতিষ্ঠা হ'ব, উন্নতি প্ৰতিষ্ঠা হ'ব। এইটোৱে ক'লো। চালবাৰী ডিষ্ট্ৰিক্টে আজি অৰ্গেনাইজাৰে আজি মোক দুআষাৰমান ক'বলৈ সুবিধা দিলে। ইয়াৰ কাৰণে চালবাৰী ডিষ্ট্ৰিক্ট সমূহ কৰ্মকৰ্তাক মোৰ চাইডৰ পৰা আন্তৰিক অভিযোগ জনাই মোৰ বক্তব্য মই ইয়াত সামৰিলোঁ। থেংক ইউ।